নমস্কাৰ, মই মুনীন নবিছে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। নতুন বছৰটো প্ৰায় 3 মাহ উকলিবলৈ হ'ল। এই নতুন বছৰৰ প্ৰথম দিনাই মই মোৰ এই নতুন যাত্ৰা আৰম্ভ কৰিছিলোঁ। ভিডিঅ' যোগেদি আপোনালোকৰ লগত মত বিনিময় কৰাত, বিশেষকৈ অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনক লৈ কিছু কথা কোৱা হ'ল। কিছু মতামত আপোনালোকক পঠিয়ালে। মই পুনৰবাৰ মতামত দিয়া সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বছৰটো আৰম্ভ হোৱাৰ পিছৰ পৰাই দুটাকৈ মৰ্মান্তিক ঘটনা সংঘটিত হ'ল। আমাৰ দেশৰ কঠোৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ বহিঃশত্ৰু সোমাই আহি তাণ্ডৱ সৃষ্টি কৰি গ'ল। অৱশ্যে কোৱা হৈছে সেই তাণ্ডৱৰ হেনো যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ল। প্ৰত্যুত্তৰ যিয়েই নহওক, আমাৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ বহিঃশত্ৰুৱে যিকোনো মুহূৰ্তত আক্ৰমণ কৰাৰ যি ঘটনা, তাক পুনৰাবৃত্তি হ'ল আৰু ভৱিষ্যতে যে নহ'ব তাক ডাঠি ক'ব পৰা হোৱা নাই। দ্বিতীয় ঘটনাটো বৰ মৰ্মান্তিক, এক বিমান দুৰ্ঘটনা। বহুজনে প্ৰাণ হেৰুৱালে, বহুতৰে বহু ক্ষয় ক্ষতি হ'ল। প্ৰকৃতাৰ্থত কোনে কি হেৰুৱালে তাৰ তালিকা হয়তো প্ৰস্তুত কৰি ওলোৱাটো কাৰো বাবে সম্ভৱপৰ নহয়। সৰুৰে পৰা আমি শুনি আহিছোঁ, দেখি আহিছোঁ, এনেধৰণৰ বিমান বা ৰেল দুৰ্ঘটনা সংঘটিত হ'লে দেশত হোৱা দোৱা লাগে সকলো জাঙুৰ খাই উঠে। ভৱিষ্যতে যে যাত্ৰীসকলে এনে দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে বিভিন্ন ধৰণৰ নীতি নিয়ম বিধি ব্যৱস্থা তৎকালীনভাৱে লোৱা হয়। কিন্তু আমাৰ প্ৰশ্ন হ'ল যে দিন বগৰাৰ পিছত বা এই যাত্ৰাসমূহত, অৰ্থাৎ বিমান বা ৰেল যাত্ৰাত বিভিন্ন ধৰণৰ আধুনিকৰণ বা উন্নতকৰণৰ পিছত বা লগে লগে যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা বিধি ব্যৱস্থাসমূহ উত্তৰণৰ ব্যৱস্থা লোৱা হয় নে নহয়। সৰুৰ পৰাই দেখা শুনা একেখিনি কথাই দুৰ্ঘটনাৰ পিছত দেখি আহিছোঁ, শুনি আহিছোঁ। যোৱা দিনবোৰত দুখনকৈ ডাঙৰ যুদ্ধ হোৱাৰ সম্ভাৱনা অনুধাৱন কৰিলোঁ। ভাল কথাটো হ'ল আমি ভবাৰ দৰে বা ভয় খোৱাৰ দৰে এখনো যুদ্ধ সংঘটিত নহ'ল। ইয়াৰ মাজতেই আমাৰ ৰাজ্যত এক নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, পঞ্চায়ত নিৰ্বাচন। আৰু এখন ভোটযুদ্ধ আৰম্ভ হৈছে, বড়োলেণ্ডৰ নিৰ্বাচন, বড়োলেণ্ডৰ ক্ষমতাৰ নিৰ্বাচন। বাকযুদ্ধ, ইটিকিং, তোষামোদ সকলোবোৰ আৰম্ভ হৈ গৈছে। হয়তো এইবোৰেই হ'ল আজি আমাৰ ৰাজ্যত চলা ৰাজনীতি। জয়ৰ আশা আৰু পৰাজয়ৰ ভয়, এই সকলোবোৰ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলসমূহৰ মাজত দেখিবলৈ পোৱা গৈছে। এনেদৰেই আগবাঢ়িছে আমাৰ ৰাজ্যৰ ৰাজনীতি, অৰ্থাৎ অহা 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ ৰাজনীতি। খেনুৱে কয় নতুনত্ব একো নাই, একেই দল একেই ফল। খেনুৱে ক'ব বিচাৰে এইবাৰ ভবা নভবা ফলাফল দেখিবলৈ পোৱা যাব। আমিবোৰে কিন্তু এতিয়াও নিজৰ মতামত প্ৰকাশ কৰিবলৈ সাহস কৰা নাই। সাগৰৰ জোৱাৰ ভাটাৰ কথা আমি সকলোৱে জানো। এবাৰত একোটা ঢৌ একেবাৰে ওপৰলৈ উঠে আৰু পিছ মুহূৰ্তত একেবাৰে তললৈ গৈ নাইকিয়া হয়। ৰাজনীতিৰ ঢৌবোৰ এনেদৰে উঠা নমা কৰি থাকে। সময়হে ক'ব কোনটো ঢৌত এইবাৰ নিৰ্বাচনৰ জোৱাৰ উঠিব। অৱশ্যে এই মুহূৰ্তত এটা কথা খাটাংকৈ ক'ব পাৰি যে ভাৰতবৰ্ষত এতিয়াও গণতন্ত্ৰ জীয়াই আছে। যোৱা মাহত দেশৰ কেইবাখনো ৰাজ্যত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল। শাসনাধিষ্ঠ দলটোৱে এখন আসন লাভ কৰাৰ বিপৰীতে বাকী আন কিছুমান দলেও আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সৰ্বভাৰতীয় দলৰ বিপৰীতে আঞ্চলিক ৰাজনীতি কৰা দলে এতিয়াও ফেৰ মাৰিব পৰা অৱস্থা ভাৰতবৰ্ষত আছে। কিন্তু ভাৰতবৰ্ষৰ আঞ্চলিক ৰাজনীতি স্থিতি যিয়েই নহওক কিয়,
সি আমাৰ অসমৰ আঞ্চলিক ৰাজনীতিৰ লগত তুলনা কৰিব পৰা নাযায়। দুবাৰকৈ ৰাজ্যৰ শাসনত অধিষ্ঠিত হ'লেও অসমৰ বৃহৎ আঞ্চলিক দলটোৱে এতিয়াও তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব পৰা নাই। অসমৰ কোনটো জাতীয়বাদৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আঞ্চলিক ৰাজনীতি কৰে সেয়া এতিয়াও আমি বুজিব পৰা নাই। প্ৰকৃতাৰ্থত অসমৰ আঞ্চলিক দলসমূহে আঞ্চলিক চিন্তা চৰ্চা বা আঞ্চলিক ভাৱপন্ন হয় নে নহয় সেইটো আমাৰ বাবে স্পষ্ট নহয়। অসমৰ আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যত বা আগন্তুক নিৰ্বাচনত তেওঁলোকৰ ভূমিকাক লৈ বহলাই আলোচনা কৰাৰ প্ৰয়োজন আছে। পৰৱৰ্তী সময়ত আমি ইয়াক নিশ্চয় আলোচনাৰ মজিয়ালৈ টানি আনিম আৰু মত বিনিময় কৰিম। ধন্যবাদ। আজিলৈ বিদায়।